ৰামু ৰামু হা কি কৰি আছ ঝাড়ু মাৰি আছো বাইদেউ এ মকৰা জালবোৰ চাফা কৰ কৰিলো না বাইদেউ এফালে কালি কৰাখিনি চাফা নহল আকৌ কৰ হেই তেৰি ধেইত শালা ৰামু বাইদেউ চাফা হল নাই হৈ গল বাইদেউ আৰু ভিতৰৰ ৰুমটো কালি কৰিলো না বাইদেউ আকৌ কৰ ভিতৰৰ ৰুমটো জলদি চাফা কৰ এটা মকৰা জাল থাকিব নালাগে কিন্তু এনেকে হলে মই কাম কৰিব নোৱাৰো বাইদেউ কৰিবতো লাগিবই ইমান পইচা লৈ লৈছ এই ধাৰবোৰ কোনে মাৰিব এনেকে কৰিলে নহব অলপ আইডিয়া লগাব লাগিব ইয়াৰ লগত আইডিয়া নলগালে কাম কৰিব নোৱাৰিবি সালা অথনিয়ে দোকান পঠিয়ালো এতিয়ালৈকে অহা নাই ৰচোন ফোন এটা মাৰি চাওঁ হেল্ল' ৰামু ক'ত আছ হেল্ল' বাইদেউ মই আপোনাৰ ভণ্টি ৰশ্মিয়ে কৈছো মই ৰামুৰ লগত বিয়া পাতিলো আপোনাক ক'বলৈ থাকিলে হা কি তুই পাগল হৈছে নেকি মই ৰামুৰ কাৰণে পাগল হৈ গলো সেইকাৰণে বিয়া পাতিলো চাওঁ দেচোন বাইদেউ মানে কি হ'ল মোৰ কাম কৰি কৰি বহুত ভাগৰ লাগি গৈছে সেইকাৰণে মোক এজনী মাইকী মানুহ দৰকাৰ হৈছিলে বিয়া পাতি ললো আৰু প্লিজ তহঁতি ঘৰলৈ গুচিয়া নহলে পৰিয়ালৰ মানুহবোৰে গম পালে বহুত ডাঙৰ সমস্যা হৈ যাব মানে চক বাইদেউ আমি এতিয়া ঘৰ আহিব নোৱাৰিম প্লিজ গুচিয়া তহঁতি যি কবি সেইটোৱে কৰিম মই এইকেইটা অলপ চাফা হোৱা নাই নেকি এইফালে থাকি গৈছে এইফালে কৰ্ণাটো থাকি গৈছে মকৰা জাল আৰু এইফালে থাকি গৈছে সেইফালে কৰিলো নহয় হা আকৌ কৰ এইটো চাহ লওক কি ছাৰ ছাৰ আপুনি চাহ লওক তেনেকে ক ছাৰ চাহ লওক কিন্তু এতিয়া মোৰ খাবলৈ মুড নাই কফি বনাই লওঁ কফি